স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্লগলৈ সকলোকে আৰু আশা কৰোঁ সকলোৱে ভালে আছে গুৱাহাটীৰ গৰমত। আৰু বৰ্তমান মই গৈ আছোঁ এটা নতুন ঠাইলৈ। নতুন মানে আগতে গৈছিলোঁ আৰু এবাৰ নতুন কামত নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু মোৰ লগত আজি থাকিব অভিনৱ, আৰু অভিনৱ আৰু মই কিবা এটা নতুন বস্তু কৰিব গৈ আছোঁ। আমি ক'ত গৈ আছোঁ জনাম। আৰু এতিয়া পালোঁ মই গুৱাহাটী ৰেলৱে ষ্টেচন। আমি যাওঁতে ট্ৰেইনেৰে যাম আৰু ট্ৰেইন আছে 12:20। আহি পাইছোঁ গুৱাহাটী ৰেলৱে ষ্টেচন। আহি পালোঁ ষ্টেচন আৰু এতিয়া টাইম হৈছে 2:11। তো মোৰ এখন ট্ৰেইন এৰিব 12:11 হ'ল। 12টাৰ পিছত এৰিব আৰু মোৰ লগত যাব অভিনৱ। আমি গৈছোঁ এটা বিশেষ কাৰণত, অভিনৱে ক'ব কি কাৰণ। আৰু এইটো AC হয়, AC কলকাতা। দৌৰ কেনে খামছা হা আমি শেষ এতিয়া এচি পাবি। ফাইনেলি আহি গ'ল আমাৰ মেইন বছ। আমাৰ এই দুটাই নেকি? দে কিয়া এই দুটা হ'লে ভাল পাম। আহি এতিয়াহে আমি পালোঁ দীপৰ বিল। আৰু টাইম হৈছে এতিয়াও 1:10। আমাৰ ঘৰ সেই দূৰত অভিনৱৰ ঘৰ। পিছে আমি ক'ত যাই আছোঁ, কি যাই আছোঁ কচোন এবাৰ। কোৱাই নাই এতিয়ালৈকে। আমি গৈ আছোঁ কলকাতা যোৱা বুলি কৈ আছোঁ। কলকাতা গৈ আছোঁ। কলকাতাৰ পৰা আমি তাৰপিছত আকৌ অকণমান ছাৰপ্ৰাইজেছ দিম। আমি বহুত জেগা ঘূৰিম। আমাৰ মেইন মটিভটো হ'ল আপোনাৰ মোৰ বাৰ সেই আছে প্ৰি ৱেডিং ভাবিলোঁ এবাৰ অলপ বাহিৰত কৰোঁ আৰু কিবা এটা ট্ৰাই কৰোঁ। বহুত আমাৰ শ্বিলঙত বহুত কৰিলোঁ এতিয়ালৈকে। চেৰাপুঞ্জী শ্বিলং বহুত গ'লোঁ, বহুত হ'ল চেৰাপুঞ্জী শ্বিলং। চ' এইবাৰ ভাবিছোঁ যে অকণ বাহিৰত যাওঁ, কিবা বেলেগ ট্ৰাই কৰোঁ আৰু নিজৰ বা যিহেতু অকণমান স্পেচিয়েল আৰু এক্সপেৰিমেণ্ট কৰিব মানে চান্স পায়। মানে ক্লাইণ্ট হ'লে অকণমান তাৰমানে কনভিন্স কৰিব টান। চ' মানে ক্লাইণ্ট হ'লে ইমান হেৰি নাপায়। সেইকাৰণে এবাৰ আৰু নিজৰ হিচাপে এক্সপেৰিমেণ্ট কৰি চাওঁ। কেতিয়াবা ভাল লাগিলে ক্লাইণ্টকো ছাজেষ্ট কৰিব পাৰিম। যদি কোনোবা ভাল ক্লাইণ্ট পাওঁ তেতিয়া আমি ক্লাইণ্টকো ছাজেষ্ট কৰিব পাৰিম যে কলকাতা যাব পাৰি, এনেকৈ যাব পাৰি। কলকাতাৰ পৰা আমি আৰু এটা জেগাত যাম, সেইটো আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ। এইটো আমি ভিডিঅ'ত দেখাই থাকিম। সেইটো আমি ভিডিঅ'ত অন দ্য ৱে আমি যেতিয়া যাম তেতিয়া দেখাম। এতিয়া আছোঁ দীপৰ বিলত। ভালে লাগে আহি, কিন্তু আজিকালি এটা বস্তু বেয়া দেখা পাওঁ আৰু ঘৰ ইণ্ডাষ্ট্ৰি বহুত হৈ গৈছে। এই ইফালে দেখালে গম পাই বহুত দূৰলৈকে মানে বহুত ঘৰ ইণ্ডাষ্ট্ৰি এইবিলাক হৈ গৈছে। তো ভিডিঅ' কৰা নাই, তো সেইটো অলপ বেয়া লাগে। যিয়ে নহওক আমি এতিয়া গৈ আছোঁ আৰু আমি ৰাতিপুৱা পাম 5:30। কালি কিন্তু আমাৰ ৰেষ্ট নাই। কালি আমি মেইন চিটিত শ্বুট কৰিব লাগিব। আমি ক'ত কৰোঁ দেখাম ভিডিঅ'ত। আৰু এইবাৰ অলপ বেলেগকৈ ভাবিছোঁ বস্তুবিলাক। চাপ'জ ট্ৰেইনত তই দেলহিলৈকে যায়, কিমান টকা ল'ব আছিল ৰাজধানী? 3,000-3,500 খানা থাকোঁ নাথাকে বেছি ল'ব এতিয়া। নহয়, চেম দাম 3,500 মান। খানা থাকে বাৰু ৰাজধানী নহয়, বেলেগত গেলি কিন্তু খাওঁতে সেই দুদিনত যিমান টকা যায় না, আল্টিমেটলি ফ্লাইটৰ সমানে হৈ যায়। এইবিলাক IRCTC কিবা কিবিৰ পৰা অৰ্ডাৰ কৰোঁতে বাহিৰৰ পৰা সেইটো হ'বই। আৰু এইবিলাক আমি এইমাত্ৰ আমি ট্ৰেইন ৰেল কিবা ৰেষ্ট্ৰ বুলি আছে, অনলাইন অৰ্ডাৰ দিব পাৰি। তাৰপৰা চাই আছিলোঁ। তাতে চিকেন বিৰিয়ানী কিমান দাম জানো? 258 ৰাতি দিব না, এতিয়া অৰ্ডাৰ দিম। কিন্তু সেই 258ত আমি বাহিৰততো ভাল পালোঁ হয়, মানে তাতকৈ বেছি গ'লোঁ, কিন্তু ইয়াতেতো ৰিস্ক ল'ব নোৱাৰোঁ। আৰু মানে খানাটো কেনেকুৱা হয় এইটোৰ এটা ৰিস্ক নাই। বৰষুণ কেইটা দিব? আলু চপ আৰু চিঙৰা মিক্স আৰু প্লেট দিয়ক। গৰমা গৰম সমোসা আৰু এইটো পকৰা আলু চপ 30 টকা পাৰ প্লেট। গৰম নাস্তা গৰম চিঙৰা মই দি আছোঁ তেতিয়া। এই আমাৰ চিঙৰা আহি গ'ল। এইবিলাকে ভাল লাগে, এইবিলাক বস্তু খাই বেছি মজা লাগে। চানা গৰম
অলপ আগতে যে আমি কৈ আছিলোঁ যে খাওঁতে খাওঁতে পইচা যাব, এয়া প্ৰুফ, এয়া প্ৰুফ দি আছে। তেনেকুৱা পুৰা বৰষুণৰ বতৰ, মেঘাচ্ছন্ন আকাশ, বিৰাট ধুনীয়া লাগিছে কিন্তু। আৰু এনেকুৱা লাগি আছে ন, বাহিৰত যিটো ঠাণ্ডা আমাৰ এইটো ঠাণ্ডা কি যেন লাগি আছে। আমি কাপোৰ উৰি আছোঁ, কাপোৰ উৰি, বতৰটো ঠাণ্ডা ঠাণ্ডা লাগি গৈছে। এই আকাশখন চাওক না, কিমান ধুনীয়া লাগিছে আকাশখন। আমি আহি পালোঁ নিউ কোচবিহাৰ, আৰু দুটাই টোপনি মাৰিলোঁ 2-3 ঘণ্টামান। কিবা এটা হ'ব লাগিব লাগিছে। ইয়াত কিন্তু বহুত দেৰি ৰখিলোঁ। এতিয়া আমি আহি পাইছোঁ এটা নতুন জংচন। এই চানমাৰি এই খালী গাড়ী ভাই তো। আমাৰ এক কাৰী ডিনাৰ আছিলে, আমি ভিডিঅ' কৰিব পাহৰি গৈছোঁ, চৰি। আমি এতিয়া খাই আছোঁ ডিনাৰ, আৰু আমি লৈছিলোঁ এক কাৰী প্লেট। ভালে দিছে, ৰুটি দিছে, লগতে মানে 2টা কণী দিছে, আৰু দিছে এইটো আপোনাৰ ৰসগোল্লা, দালি আছিল, চব্জি আছিল, কণী 2টা দিছে হা, আৰু সেই দিছে, আৰু পিকলছ দিছে। ঠিকে আছে আৰু ভালে দিছে, আৰু টেষ্ট মানে কি আৰু ঠিক 160 ঠিকে আছে, 160 চবত বঢ়িয়া। গুড মৰ্ণিং, ৰাইট নাও টাইম হৈছে 6:30, আৰু জাষ্ট মুখা দিলোঁ 6:36। এতিয়া বেছি সময় নাই আৰু আমি গৈ পাম হাওৰাত পিছত গম পাম আমি নেক্সট ডেষ্টিনেশ্যন কি আছে। অলৰেডি বা আৰু মানে বাটো ইয়াতে আছে, অভিনৱৰ বা, তো ইমানো প্ৰব্লেম নাই। নেক্সট ডেষ্টিনেশ্যন যাম, তাৰপিছত ন' ৰেষ্ট ডাইৰেক্ট শ্বুট কৰিম, আমি পামেই আৰু বেছি দেৰি নাই। এটা মজা বস্তু এটা দেখিছোঁ, ইয়াতে 2খন সেয়া দিয়ে, বেডশ্বীট বগা, আৰু এখন কম্বল বুলিছে, কম্বল দিয়ে ক'লা। মানুহে কি কৰে, বগাখন ওপৰত লয়, এইবোৰ ভাল কৰিছে, কম্বলখন ওপৰত দিছে, তো ইমান বেয়া নেদেখি। বাকী যিমান আছে অকল বেডশ্বীটে কৰি আছে। এইটো চাওক না, কিবা কবৰস্থান যেন লাগে, শ্মশান যেন লাগে, এই মৰ্গ টাইপ লাগে, এই হস্পিটেলৰ যে মৰ্গ থাকে যে, মৰ্গ টাইপ লাগে। আমি আহি পালোঁ এতিয়া হাওৰা ব্ৰিজৰ ওপৰত আছোঁ, আৰু আমি এতিয়া গৈ আছোঁ হোটেললৈকে। হোটেলৰ য'ত অভিনৱৰ গাঁৱত আছে এক্সপ্ৰেছ, আৰু তাত গৈ ফ্ৰেছ হৈ মেলি আমি শ্বুট কৰিলোঁ। মই বহুত ভাগৰুৱা হৈছোঁ একচুৱেলি, জাৰ্ণি কৰি লগে লগে ফ্ৰেছ হোৱা নাযায়, শ্বুট কৰিব লাগিব। এয়া হ'ল হাওৰা ব্ৰিজ, বঢ়িয়া ভিউ। আহি পালোঁ আমাৰ হোটেল ৰুম, আৰু ইয়াতে ফ্ৰেছ হৈ মেলি আমি ওলাই যাম ডাইৰেক্টলি ভিক্ট'ৰিয়া মেম'ৰিয়েল। তাত আমাৰ যিখিনি কাম আছে শ্বুট কৰিব লগা, ফটোশ্বুট আমি ভিডিঅ'গ্ৰাফী গোটেইখিনি কৰিম, তাৰপিছত আমি আৰু নেক্সট লোকেশ্যন যাম। আমি আহি পালোঁ ভিক্ট'ৰিয়া মেম'ৰিয়েল। আমাৰ অভিনৱে আগে গৈ আছে জেগা চাব। লাষ্ট টাইম আহিছিলোঁ ভিক্ট'ৰিয়া মেম'ৰিয়েলত, তেতিয়া কিন্তু একো ভিডিঅ' কৰা নাছিলোঁ, আৰু ই বেচাৰা সোমাব পৰা নাছিল। ফাইনেলটো দেখা পালি কেনে লাগছি হা, অভিজ্ঞতা কেনেতো? 0। আমাৰ ফটোশ্বুট আৰম্ভ হ'ব এতিয়া। অভিনৱ ৰেডি, পিষ্টল লয়। ঐ বঢ়িয়া লাইটটো বঢ়িয়া। আমি শ্বট লৈ আছোঁ এতিয়া, শ্বট চলি আছে, শ্বট চাওঁ আপোনালোকে। শ্বট লৈ আছে। আমি এতিয়া ওলাওঁ ভিক্ট'ৰিয়াৰ পৰা। 1 ঘণ্টামান আমি কৰিলোঁ ফটোশ্বুট।
এতিয়া আমি নেক্সট গৈ আছোঁ কি জেগাত বা এইটো গাড়ীখন আছে নেক্সট আমি এটা জেগাত যাম যিটো জেগাত আমি নাম নাজানো তাতে আমি এখন গাড়ী বুক কৰিছোঁ জুমুকাৰ এই গাড়ীখন ল'ব যাম সেই গাড়ীখন লোৱাৰ পিছত আকৌ আমাৰ নেক্সট ডেষ্টিনেশ্যন প্ৰিন্সেপ ঘাট ইফালে ডাঙৰ ডাঙৰ বিল্ডিং আছে টাটাৰ এই আমাৰ জুমকাৰৰ গাড়ীখন কিমান লেতেৰা আছে চাব আছে আমি মাৰি লৈছোঁ ভিডিঅ' কোনফালে কি আছে সেইকাৰণে দাগ চাগ পুৰা 360 মাৰিলোঁ এটা ক'ত কি দাগ আছে দাগ নাই অঁ Keep turn left onto Biswa Bangla Sarani. এতিয়া আমি আছোঁ বাংলা মিষ্টি হাবত ইয়াত মিঠাইৰ ভেৰিয়েণ্ট আছে মানে কিমান প্ৰকাৰৰ মিঠাই লাগে সেই গোটেই মলটোৱে হ'ল মিঠাইৰ মল আজিকালি মিঠাইৰো মন লৈছে এইটো মিঠাইৰ মল হ'ল কিমান মিঠাই খাব আপোনালোকে মিঠাই খাই খাই ভাগৰি যাব তাৰ আগত চিলেকশ্যন কৰোঁতে ভাগৰি যাব খাব কোনটো এতিয়া আমি গৈ আছোঁ আমাৰ হোটেলৰ দিশত আৰু এতিয়া টাইম হৈছে 5:40 কেনে লাগিল খালি আজি অকণ 1 কিলোমিটাৰ যোৱাতে অকণ টাইম লাগিছে আৰু কেনে লাগিল আজি ফটোশ্বুট কৰি ভাগৰুৱা বহুত ভাগৰ আপুনি কি ক'ব ভালে লাগিছে বহুত ভাগৰ লাগিছে আমাৰ কালি কাৰণে চাওঁ কি হয় কালি আমি Excited? কালি আমি Excited, পুৰা excited. ফুল এক্সাইটেড কালি আমি বিচত কি যে নকৰিম আমি কালি বিচত কালি ফালি দিব লাগিব কালি খালি দিব আজি আমি অলপমান মানে আজি অকণ ৰেষ্ট ৰাখিছোঁ আজি আমি অলপ ট্ৰায়েল দিছোঁ আজি ট্ৰায়েল আৰু এই আমি চেণ্টত আৰ্লি মৰ্ণিং যাম ন আমি কালি তো অলপ সোনকালে উঠিব লাগিব